কিনো চাই থাকে হাঁহি মোবাইলটো চাব পেলাই একো নালাগে মানে মাথাটো টিঙিছে খংটোহে উঠে বোলো মোকো মোবাইল এটা হেৰি দিবাচোন এইটো মোবাইলটোকে দিয়া নিদিয়ে নহয় কিনো কৈ থাকে দিনৰ দিনটো লোকৰ লগত চাগে কথা পাতি থাকে এই চেক কৰিব লাগিব মোবাইলটো তাৰমানে মাথা গৰম হৈ যায় এইবোৰ লগত মানে এইবোৰ দেখিলে মানে আৰুহে খং উঠে মানে শুনিছে নাই মানে আমাৰ চুমা টাউনৰ পৰা আহিব লাগিছিলে নহয় কথা শুনা নাই নে এইবোৰ মানে কিনো কৰিম মানে বৰ কিবা মানে শুনি নাপায় মানে মোবাইলটোৰ লগত কেনেকৈ ব্যস্ত হৈ আছে চা কিনো কওঁ জানো এই ফুলদানিকে মানে মাথাত মাৰি এটা সেই ভাঙি দিবলৈ মন গৈছে এনেকুৱা খং উঠছে মানে উঠোনে ৰাতিপুৱা এই 9টা বজাত উঠিলে এতিয়া সেই 12টা বাজিলে এই 9টা পৰা 12টালৈকে মোবাইলটো চাই আছে চাহটোপা খাবলৈ বোলো চাহটোপা খোৱাহে চাহটোপা নাখালে মাতি আছো মাতটো দিব পাৰে ইমান মাতিছে তেখেতে মাত নাই ইমান ব্যস্ত চাওঁচোন এই ফুলদানি এটা মাথাত ভাঙিহে দিমেই মানে বেহুচলে হ'ব এইবোৰ শুনি নাই পোৱা নেকি কেলে ইমান কাণৰ ওচৰত চিঞৰি দিছ কাণ ফাটি যাব হ'লে কাণৰ জাল ফাটিলে হেৰি তই ভাল কৰি দিবি এই মোবাইলত সেই ভিডিঅ' এটা চাই আছোঁ ইমান ভাল লাগিছে ভ্লগটো চাই এই ভ্লগ এটা চাই আছোঁ বৰ দিগদাৰ থাকে দেই এই কি ফুলদানটো মাৰি দিম মই সেইবোৰ শুনি আছোঁ আকৌ তোৰ কথাবোৰ যাতে যায় বা ভিডিঅ'টো চাবলৈ হান দিয়ে ভালছে ভিডিঅ'ত চাব পাৰে ওচৰত আহি বকি থাকিব সদায় একদম বকি থাকিব কাণ খোলা কৰি দিয়ে মানে কাণৰ জালখন কেতিয়াবা চাগে ফাটি কলাহে হৈ থাকিম আৰু এইবোৰ মানে আঁতৰি দে ঐ যা হেৰি সোনকালে যা মোক সেই ভিডিঅ'ত চাবলৈ দে যাম মই যা সোনকালে যা তই ইয়াৰ পৰা মোৰ মুখৰ পৰা সোনকালে ৰাতিপুৱা কি একদম কাউৰীতে চিঞৰি আছ ৰাতিপুৱা ইমান টোপনি ধৰিছে চিলমিলকে টোপনিটো ধৰিছে একদম দুইটা কাউৰীতে কাহা মাৰি আছে ইমান হালা কৰি থাকিব দেই একদম টোপনি মানে ভাঙি দিছে মানে এতিয়া আৰু প্ৰথম কথা হ'ল আমি কাউৰী নহয় আৰু ছেকেণ্ড কথা এতিয়া ৰাতিপুৱা হৈ থকা নাই এতিয়া 9টা বাজি থকা নাই এতিয়া 12টা বাজিলে 12টা আপুনি যে সেই চিলমিল টোপনি ধৰা কথা কৈছে সেই কথা যদি মানুহে শুনে মানে আপোনাৰ কথা একদম মানুহ তাক ধুচ পৰিব মানে বেহুচে মানে কি 12টা বাজিলে নেকি মই আকৌ সেই ৰাতিপুৱা 6টা 7টা মান হৈছে বুলিহে গমেই নাপাওঁ কালি মানে নহয় সেই অলপ দেৰিলৈকে মোবাইলটো চালে যে গমেই নাপাওঁ মানে বেয়া নাপাব দেই মই সেই উঠোন তালে গা চা ধুই লওঁগৈ আৰু সেই তুমি সোনকালে আহা মোৰ মোবাইল চাই থকা দেখি মানে মোবাইলটো ভাঙি পেলাব মন গৈছে যা সোনকালে আহিবা ঘৰত শাক পাচলি খেতিবোৰ এবাৰ কৰিছেনে এই যোৱা বছৰ আপোনালোকৰ শাক পাচলি খালোঁ আকৌ কিছু আপুনি আহি দিলেহে নহয় লকডাউনত আপুনি দি পঠিয়ালে খালোঁ আমাৰ শাক পাচলি কৰিবলৈ ইমান জেগা নাই অলপ জেগা আছে সেইয়াতে কৰোঁ আৰু আপোনালোকে এবাৰ কৰিছেনে এই আপোনালোকৰ তাৰপৰা খাব পাওঁ আৰু এইবাৰ তেনেকৈ কৰাই নহ'ল লাও চাংখন দিছিলে তাৰপিছত ৰঙালাও মাটিতে বগাইছিলে লাও চাংখন দিলেহে দিলে লাও আকৌ ইমানেই বগালে লাও নালাগিলে নহয় লাও গছজোপাকে দিলোঁ কাটি তাৰপিছত ৰঙালাও লাগিছে বান্দৰৰ উৎপাত যিহে হয় পিছপিনে বাহনিখন নাই জানো একদম মানে বান্দৰে আহি গোটেইবোৰ চেচ কৰি পেলাই তাৰপিছত তিয়ঁহ দিছোঁ তেনেকৈ দাংবডি চাংবডি দিছোঁ আৰু কিবা কিবি আৰু গৰম দিনৰ শাকখিনিকে দিছোঁ ৰঙালাও এবাৰ খাব পাওঁ নে নাপাওঁ সেয়া ঠিকান নাই আৰু লোকলে এবাৰ বিলোৱাটো বাদেই কথা ঘৰতে খাম নে নাখাম সেইটোহে আৰু তাৰমানে বান্দৰে বৰ চেচ দিছে এবাৰ বান্দৰৰ উৎপাতটো বৰ বাঢ়িছে নহয় তাকেহে বান্দৰৰ যিহে উৎপাত বাঢ়িছে আৰু মানে আমাৰ সেই হেন্দালিখন দিওঁ বোলো হেৰি লাওকেইটাকে বকাওক কোমোৰাকেইটাকে বকাওক নাই বান্দৰে গোটেইবোৰ শেষ কৰি পেলাই আহে নহয় আপোনালোকৰ পৰা তাত যেনে হ'লেও মাটি অলপ আছে তাত অলপ হ'লে খাব পাৰে আমাৰ সেই অকণমান মাটিতে কেইটামান লাগে সেইকেইটা সেই বান্দৰে গোটেইকেইটা বান্দৰৰ পেটলৈ যায় আৰু মানুহৰ পেটলৈ নাহেই আপোনালোকে সেয়া পায় বজাৰৰ পৰা যিহে জুই চাই দাম আপোনালোকে দিলে দিয়া নহ'লে আৰু বজাৰতে কিবা কিবি কৰি কিনো দিয়া যেনিবা তাকেহে আৰু দিনক দিনে কি যে হৈ গৈছে মানে এইবোৰ আৰু একো বস্তু নাইকিয়া হৈছে আৰু কি হ'লে গোটেইজনী একদম খঙতে কেনেকৈ আছে যে একো নহয় হেৰি পুতুৰ কথা কৈছোঁ বোলো হেৰি টাউনৰ পৰা আহিমগৈ হেৰি সোনকালে ওলাবা 9টা বজাতে মোবাইলটো চোৱা এতিয়ালৈকে হেৰি বহি আছে মই তাকে বোলো হেৰি গালি এটা পাইছে আহিলোঁ এতিয়ালৈকে মোবাইল চাই থাকে উল্টা মুখে মানে বেয়া বুলি কৈ পঠিয়াই দিলে মোৰ এনেকুৱা খং উঠে মানে মাথাটো মানে মিঠা মানে ৰঙা মিঠা উঠি যায় হ'লে মোৰ ভাগৰ দেই সেইটো কথাতেনো বেয়া পায় নেকি তহঁতি বৰ সৰু কথা এটা লাগি থাক দেই তইনো কি বুজি পাবি তই এই ওপৰতে মাতডাল মাতিবহে জান হেৰিকে মাতটো তই একো কথা আগবোৰ একোৱে নাজানো মুঠতে কিবা এটা হ'লে ওপৰতে আমুকটো হ'ল তই ক'বলৈহে জানো তই একোৱে নাজানো যিটো কথা এনেই বকিবলৈ জানো এই হ'ব থ সেই মই ঠিকছে তাক গালি দুটামান দি থওঁ আংগে আজি ওলাবি টাউনৰ পৰা আহিমগৈ সি চাগে আজি গালি খাই পিনেও নাযাব কি যে হ'ব ইমান ধুনীয়াকৈ বিয়নীৰ লগত কথাবোৰ পাতি আছিলোঁ শাক পাচলি কথাবোৰ এইবোৰ খেতিৰ কথাবোৰ পাতি আছিলোঁ এইজনী মাজতে কাৰোবাক তুমি হাত দিব নিদিলে সেইবোৰ মানে কুচনবোৰ বৰ গৰম হৈ থাকে আৰু যিহে গৰম পৰিছে এইকেইদিন আৰু তাৰমানে টিকা ফটা ৰ'দ ওলাইছে বুলি কওঁতে তেনেকুৱা ওলাইছে আৰু মানে তাৰমানে হেৰি কয় তলত বহিয়ে ভাল লাগে তলত আৰু ঠাণ্ডা ভাত আহি থাকে বৰ ভাল লাগে বহি সেইকাৰণে তামোল এখন ভাতকেইটা খাই পিনে তামোলখনকে গুচাই মেলি এই তলতে বহিছোহে আৰু হেৰি কি কয় তামোল গুচাই যদি মোকো এখন দিব ভাতকেইটা খাই একো খোৱা নাই চব গুটি একোৱে খাব পৰা নাই তামোল এখনকে দিব তামোলখন মুখত ভৰাই থাকে
নামটো মনতে পৰা নাই মই কালিৰ পৰা ভাবি আছো বোলো ইয়াৰ লগত আহিলো কথা পতা হোৱা নাই বোলো নামটোকে সুধো যোৱা বছৰ লগ পালো নহয় এইবাৰ আকৌ তাকে তোৰ নামটো কি আছিলে একেবাৰে পাহৰি গ'লো নহয় মোৰ নামটো ভাটুকি আকৌ চবে ভাটুকি বৰুৱা বুলিয়ে মাতে ভাটুকি মোৰ নাম ঠিকে তোৰ নামটো ভাটুকি আছিলে পাহৰি গৈছিলো নহয় পিছে আহি নহয় কেইদিনমান থাকিবি নে কিনো মই কেইদিনমান থকাকে আহিছো থাক নহ'লে এতিয়া যাব কেনে লাগে কথা পতাবোৰ পাতিলে ভাল লাগে আৰু মানুহবোৰ গোট খালে অকলে নিজে কি থাকিব নোৱাৰো বহুত দিনৰ মূৰত আহিছো ঠিকছে থকাকে আহিছো এমাহ দুমাহমান থাকি যাম ঠিকছে বহুত দিনৰ মূৰত আহিছো না বহুত দিনৰ মূৰত আহিম বোলে ঘৰত ভাবি আহিছো ঠিকছে থাকি আহিম বোলো দাদা ঠিকে আছে দে এমাহ দুমাহ থাকি মই বেছি দিন নাথাকো এসপ্তাহমান থাকিম আৰু আমাৰ তেছৰ আকৌ ভাগৰ স্কুল খুলিব নহয় আৰু মুনু ভাগৰ যাবগে লাগিব সি আকৌ অকল যাবগৈ নাই নহয় পিছে তহঁতৰ খেতি কৰিছে নে খেতি এই ধনৰ মোক কয় নহয় আগতে বোলে তহঁতৰ বোলে লাও জিকা বোলে কোমোৰা চোমোৰা ধেৰ বোলে সিহঁতত বোলে শাক পাচলি ধেৰ দি থৈ যায় বোলে একদম ভৰি লাগে বোলে তহঁতত বোলে তাকে বিয়নীৰ লগত সিঠা কথা পাতিছিলো বোলো এইবাৰ বোলে শাক কৰাই নহ'লা গোটেই বান্দৰে নষ্ট দিলে আৰু বান্দৰবোৰে তাৰমানে একো এটা নালাগিলে নহয় চাঙত যিখিনি লাগিছে গোটেইখিনি খাই পেলালে বান্দৰে এবাৰ বোলো শাকে নহ'ল তাকে পাতিছিলো বিয়নীৰ লগত সেইটো কথা বান্দৰে বৰ দিগদাৰ দিয়ে নহয় বৰ দিগদাৰ দিয়ে আমাৰ ঘৰত আকৌ খেতি কৰে বাৰু হেৰিয়ে কি কয় আমাৰ মানুহটোৱে কি কয় মিনতি মানুহটোৱে খেতি কৰে বাৰু খাবলৈ পাই থাকো যেনিবা শাক পাচলি হাতত দি থাকে যেনিবা তহঁতক এবাৰ শাকেই নহ'ল কচৰ কতে তাকেহে গোটেইবোৰ বান্দৰে নষ্ট কৰিলে আৰু বান্দৰৰ উৎপাত যিহে আৰু মুনু নহয় জানো এই মুনু দাই লাগিছে মই মুনুৱে আপোনালোকে কিবা শাকৰ কথা পাতিব কাৰণে হেৰি আকৌ শাকত বান্দৰে খালে হেৰি কৰিব এই চাঙত হেৰি লগাই থ'ব কিবা এইবোৰ জকা বনাই থৈ যায় এইবোৰ টেকিলে কিবা এইপিনে চাব সেইপিনে চাব লিখি লিখি সেইবোৰ লগাই থ'ব তেতিয়া বান্দৰে নাখায় বোলে মুনু এইবোৰ একোৱে কাম নিদিয়ে বান্দৰে এইবিলাক ভয় নকৰে নহয় এইটো আমাৰতো হেৰি কথা হেৰি নিচিগে কথা লাভত কথা পাত জিন দিলেও কি কয় মুখখন নপৰে এইটো নহয় বান্দৰে নাখায় তেতিয়া আমাৰ লগৰ ল'ৰা ঘৰত আছে নহয় ফুৰিবলৈ যাওঁতে দেখিছিলোঁ হেৰি আকৌ এইটো কি বুলি কয় কি কয় এইটো মহেন্দ্ৰ পটেক যে এইটো সিহঁতক লগাই থয় তেনেকৈ লগাই থয় বান্দৰে নাখায় নহয় কেনেকুৱা শাক আছে সিহঁতৰ একদম লাও হেৰি কি কয় লাও পাতে একদম লাও বেছি তেনেকুৱা লাও মানে তেনেকৈ লাগে মই দেখিছোঁ নহয় গৈ দি চাব হেৰি মই কথাটো চাব হ'বই আপোনালোকৰ শাক কেনেকুৱা লাগিব মানে ইয়াৰ কথা শুনা একদম স্কুলত ইফালে আকৌ পৰীক্ষা কৰা নাই একদম এইবোৰ কথা কি চাবি আৰু তাতে মই যাওঁতে ফেচু ৰখি আছে খেলিবলৈ কিবা খেলে বোলে মই খেলোঁগৈ আকৌ খেল ভাল লাগিছে নহয় কালি একো কৰা নাই তেনেকৈ সোমাই আছোঁ ৰুমতে কি কয় চিনুবাকো বাহিৰত জেগাবোৰ দেখাবলৈ গ'লো দেখুৱাই নাই মোবাইলত মই খেলোঁগৈ এতিয়া ইয়াৰ কথাবোৰ শুনা ইয়াৰ কথাবোৰ কিন্তু বৰ হাঁহি উঠে আৰু দেই পিছে ভাতকি তোক কথা এটা ক'ম বুলি ভাবিছিলোঁ কাইলৈ ওলাবিচোন সিহঁতৰ গাঁৱৰ মূৰত পথাৰ এখন আছে যে সেইখনত বোলে বৰ ডাঙৰকৈ বোলে কি কয় বেলি ফুলৰ খেতি কৰিছে চাই আহিমগৈচোন বৰ ধুনীয়া লাগিছে বোলে বেলি ফুলবোৰ ফুলি আছে বোলে ওলাবি চাই আহিমগৈ তাকে কালি বিয়নীয়ে আমাৰ ফুলচুকীক কথা শুনিছিলোঁ বোলে কালি আমাৰ বাৰীত বোলে ধেৰ বোলে বেলি ফুল ফুলিছে কৈ থকা শুনিছিলোঁ ওলাব তালৈ চাই আহিমগৈ মই আকৌ বেলি ফুলবোৰ বৰ ধুনীয়া লাগে নহয় একদম ধেৰ ফুলিছে কৈছিলে কালি আম নেকি তাৰ বাৰীত বোলে দাদা ওলাবি বন্ধুসকল আমাৰ ভিডিঅ'ত চাই কেনে পালে যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব দেই আৰু এটা কমেণ্ট কৰিব কেনেকুৱা পালে তেহে আমি আগন্তুক খণ্ডবোৰ বনাবলৈ উৎসাহ পাম আকৌ এইফালে আজিলৈ আহোঁ দেই বাই বাই